মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল বিষয় সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্য, শ্ৰেণী পঞ্চম, বছৰেকীয়া পৰীক্ষা 2023-24। আৰু লগতে তোমালোকে এনচাৰবিলাক কৰাৰ আগতে অলপ চিন্তা কৰি এনচাৰ কৰিবা, কাৰণ যিহেতু জিকে অৰ্থাৎ জেনেৰেল নলেজ এণ্ড মেণ্টেল এবিলিটিৰ কুৱেশ্যন হয়। কুৱেশ্যন নং 1, অষ্টাদশ G20 2023 শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? যিহেতু মই ৰঙা চিয়াহীৰে এনচাৰবিলাক মাৰ্কিং কৰি দিছোঁ, এতিয়া অকল গাই যাম। এনচাৰ বি, ভাৰত। কুৱেশ্যন নং 2, 2023 বৰ্ষৰ শান্তিৰ নোবেল বঁটা লাভ কৰা ব্যক্তিগৰাকী হ'ল? এনচাৰ এ, নাৰ্গিছ মহম্মদী। কুৱেশ্যন নং 3, 2023 বৰ্ষৰ শিশু সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী হ'ল? এনচাৰ বি, ৰথীন্দ্ৰনাথ গোস্বামী। কুৱেশ্যন নং 4, 2023 চনৰ এছিয়ান গেমছ কোনখন দেশত অনুষ্ঠিত হৈছিল? এনচাৰ এ, চীন দেশত অৰ্থাৎ চীনত। কুৱেশ্যন নং 5, 2023 বৰ্ষৰ কোন তাৰিখে চন্দ্ৰযান-3 উৎক্ষেপণ কৰা হৈছিল? এনচাৰ বি, 14 জুলাই। কুৱেশ্যন নং 6, 2023 বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী মহিলা হকী প্ৰতিযোগিতাৰ বিজয়ী দেশখন হ'ল? এনচাৰ এ, ভাৰত। কুৱেশ্যন নং 7, ভাৰত কোন চনত পোনপ্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপ ক্ৰিকেটত বিজয়ী হৈছিল? এনচাৰ বি, 1983 চনত। কুৱেশ্যন নং 8, ভাৰতৰ কোনগৰাকী ৰাষ্ট্ৰপতিক জনতাৰ ৰাষ্ট্ৰপতি বুলি কোৱা হয়? এনচাৰ বি, ডক্টৰ APJ আব্দুল কালামক। কুৱেশ্যন নং 9, শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেচ চেণ্টাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ এ, অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন নং 10, চাউফা মানে কি? এনচাৰ ডি, স্বৰ্গদেউ। কুৱেশ্যন নং 11, স্বৰ্গদেউ চুকাফাই অসমলৈ আহি ক'ত প্ৰথমে ৰাজধানী পাতিছিল? এনচাৰ বি, চৰাইদেউ। কুৱেশ্যন নং 12, বৰ্তমান পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যা থকা দেশখন হ'ল? এনচাৰ এ, ভেটিকান। কুৱেশ্যন নং 13, পৃথিৱীৰ চিতাৰ ৰাজধানী বুলি কোনখন দেশক কোৱা হয়? এনচাৰ চি, নামিবিয়া। কুৱেশ্যন নং 14, পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হ'ল? এনচাৰ চি, অচিনিয়া। কুৱেশ্যন নং 15, বৰ্তমান অসমৰ মুঠ জিলা কেইখন? এনচাৰ ডি, 35খন। কুৱেশ্যন নং 16, মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? এনচাৰ ডি, 10 ডিচেম্বৰ। কুৱেশ্যন নং 17, CCTV ৰ সম্পূৰ্ণ ৰূপ কি? এনচাৰ এ, ক্ল'জ চাৰ্কুইট টেলিভিছন। কুৱেশ্যন নং 18, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? এনচাৰ বি, গোপীনাথ বৰদলৈ। কুৱেশ্যন নং 19, জাঁজি নদীয়ে অসমৰ কোন দুখন জিলাৰ সীমা নিৰ্ধাৰণ কৰিছে? এনচাৰ বি, যোৰহাট আৰু শিৱসাগৰ। কুৱেশ্যন নং 20, সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি কোনটো গ্ৰহত আছে? এনচাৰ এ, মঙ্গল গ্ৰহত। কুৱেশ্যন নং 21, ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কোন চনত হৈছিল? এনচাৰ বি, 1926 চনত। কুৱেশ্যন নং 22, কৰ্মবীৰ বুলি কোনজন অসমীয়াক কোৱা হয়? এনচাৰ এ, নবীন চন্দ্ৰ বৰদলৈ। কুৱেশ্যন নং 23, বিহগী কবি বুলি কাক কোৱা হয়? এনচাৰ এ, ৰঘুনাথ চৌধুৰী। কুৱেশ্যন নং 24, অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? এনচাৰ ডি, লক্ষ্মীনাথ বেজবৰুৱা।
কুৱেশ্যন নং 25 প্ৰথম অসমীয়া শিশু আলোচনীখন হ'ল এনচাৰ বি ল'ৰা বন্ধু। এতিয়া মই আলোচনা কৰিম খং হওক মানসিক সামৰ্থ্য মূল্যাংকন 20 মাৰ্ক। যিহেতু মেণ্টেল এবিলিটি হয় তেনেহ'লে কুৱেশ্যনবিলাক ভালদৰে বুজি এনচাৰ দিবা। নিৰ্দেশনা অমিলত বাছি উলিওৱা। প্ৰশ্ন নং 26 পৰা 32 লৈকে। কুৱেশ্যন নং 26 এনচাৰ বি ফেব্ৰুৱাৰী। কুৱেশ্যন নং 27 এনচাৰ ডি ত্ৰিপুৰা। কুৱেশ্যন নং 28 এনচাৰ বি ফেচা। কুৱেশ্যন নং 29 এনচাৰ ডি চুলি। কুৱেশ্যন নং 30 এনচাৰ ডি কিউপি। কুৱেশ্যন নং 31 এনচাৰ বি বগৰী। কুৱেশ্যন নং 32 এনচাৰ এ বৃত্ত। নিৰ্দেশনা প্ৰশ্ন চিন থকা ঠাইত কি বহিব শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰশ্ন নং 33 পৰা 42 লৈ। কুৱেশ্যন 33 19, 23, 27, হোৱাট, 35 এনচাৰ চি 31। কুৱেশ্যন নং 24 24, 29, 39, হোৱাট, 74, এনচাৰ চি 54। কুৱেশ্যন নং 35 নাটক ইষ্টু নাট্যকাৰ আলোচনী ইষ্টু হোৱাট, এনচাৰ বি সম্পাদক। কুৱেশ্যন নং 36 পি ইষ্টু 16 পি ইষ্টু হোৱাট, এনচাৰ বি 22। কুৱেশ্যন নং 37 লাৱনীলা বৰগোহাঁই ইষ্টু বক্সিং হিমা দাস ইষ্টু হোৱাট, এনচাৰ এ দৌৰ। কুৱেশ্যন নং 38 গুৱাহাটী ইষ্টু বৰঝাৰ যোৰহাট ইষ্টু হোৱাট, এনচাৰ ৰৰয়া বি। কুৱেশ্যন নং 39 এ বি পি, চি ডি কিউ, ই এফ আৰ, হোৱাট, এনচাৰ এ জি এইচ এছ। কুৱেশ্যন নং 40 এম ইষ্টু এম এন অ ইষ্টু, এনচাৰ চি এম এন অ পি। কুৱেশ্যন নং 41 ই এফ জি ইকুৱেল 567 জি এইচ আই ইকুৱেল হোৱাট, এনচাৰ ডি 789। কুৱেশ্যন নং 42 এ বি চি ইষ্টু পি কিউ আৰ হোৱাট ইষ্টু এছ টি ইউ, এনচাৰ চি ডি ই এফ। কুৱেশ্যন নং 43 অৰুণে ক'লে সেই ছোৱালীজনী মোৰ দাদাৰ জীয়েক, অৰুণ ছোৱালীজনীৰ কি হয়, এনচাৰ বি খুৰা। কুৱেশ্যন নং 44 ৰোহিতে মহিলা এগৰাকীক দেখুৱাই ক'লে তেওঁ মোৰ পেহীৰ মাক, মহিলাগৰাকী ৰোহিতৰ কি হ'ব, এনচাৰ এ আইতা। কুৱেশ্যন নং 45 তলৰ সংখ্যাকেইটাত এনে কিমানটা 6 আছে যাৰ পূৰ্বৱৰ্তী সংখ্যাটো এটা যুগ্ম সংখ্যা আৰু পৰৱৰ্তী সংখ্যাটো এটা অযুগ্ম সংখ্যা, এনচাৰ এ 2টা। কুৱেশ্যন নং 46 তলৰ চিত্ৰটোত মুঠতে কেইটা ত্ৰিভুজ আছে, এনচাৰ চি 6টা। কুৱেশ্যন নং নিৰ্দেশনা তলৰ প্ৰতিটো প্ৰশ্ন চিনৰ ঠাইত কি বহিব। প্ৰশ্ন নং 47 পৰা 50 লৈকে। কুৱেশ্যন নং 47 প্ৰথমে প্ৰশ্নচিত্ৰ দিয়া আছে আৰু তাৰ তলতেই উত্তৰ চিত্ৰ দিয়া আছে আৰু উত্তৰ চিত্ৰবিলাকৰ এ বি চি ডি দিয়া আছে। ইয়াৰ ভিতৰত কোনটো এনচাৰ হ'ব সেইটো টিক মাৰ্ক দিব লাগে, অৰ্থাৎ 47ৰ এনচাৰ চি। কুৱেশ্যন নং 48 প্ৰথমে প্ৰশ্নচিত্ৰ দিয়া আছে তাৰ তলত উত্তৰ চিত্ৰ দিয়া আছে, উত্তৰ চিত্ৰবিলাকৰ এ বি চি ডি দিয়া আছে, তাৰ ভিতৰত ডি
এনচাৰ। কুৱেশ্যন নং 49 প্ৰশ্নচিত্ৰ ওপৰত দিয়া আছে, তাৰ তলতে উত্তৰ চিত্ৰ দিয়া আছে আৰু উত্তৰ চিত্ৰ 4টা দিয়া আছে। 4টাৰ নামাকৰণ কৰিছে A, B, C, D, অৰ্থাৎ উত্তৰ চিত্ৰৰ ভিতৰত C এনচাৰ, 49ৰ C এনচাৰ। কুৱেশ্যন নং 50 প্ৰথমে প্ৰশ্নচিত্ৰ দিয়া আছে, তাৰ তলতে উত্তৰ চিত্ৰ দিয়া আছে। উত্তৰ চিত্ৰবিলাকৰ নামাকৰণ কৰিছে A, B, C, D। কুৱেশ্যন নং 50ৰ এনচাৰ B। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, লাইক কৰিবা। থেংক ইউ।